এভৰিৱান কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালেই আছে আৰু আপোনালোকক হেমি গগৈ বৰুৱাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু কালি ঘৰলৈ অহাত ভিডিঅ' কৰিব নহ'লেই বনাম বুলি ভাবিছিলোঁ সময়ে নাপালোঁ লৰালৈকে আহিলোঁ আৰু ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ ঘৰতলৈ আহি এটা ফূৰ্তিও লাগি আছে সেইকাৰণে ভিডিঅ' বনাব পাহৰিয়ে থাকিলোঁ আৰু ঘৰলৈ আহিম বুলি বহুত দিনৰ পৰা ভাবি আছোঁ আজি কালিহে আহিবলৈ পালোঁ আৰু আহিলোঁ আৰু বহুত দিনৰ পৰা আহিমকৈ আহিব নাই পৰা মানে পটককৈ আহিম বুলি ক'লেও আহিব নোৱাৰোঁ ঘৰৰ কাম লাগি আছে কাৰণে সেইকাৰণে কালি গুচি আহিলোঁ ঘৰলৈ আৰু ইয়াত মই কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই দিম আপোনালোকে চাই দিব মোৰ ভিডিঅ'টো আহি এয়া ছোৱালী খেলি আছে নিজে মোৰ লগেই নোলোৱা হ'ল চব নিজাই পুঠাকক পায় আনাইহঁতক পায় মোক পাহৰি থাকিলে মানে মই মাতিলেও মোলৈ নাহে তাই নিজৰ ভাগে খেলি থাকে বা আহিছে ঘৰলৈ মই অহাদিকে তাইও গুচি আহিলে ঘৰলৈ বা ছোৱালীজনীৰ পিছে তাইও ঘূৰি ফুৰে সেইকাৰণে মই আৰু বিন্দাছ অকলশৰে এনেকৈ ভিডিঅ' বনাই আছোঁ আৰু আপোনালোকে চাই দিব মোৰ ভিডিঅ'টো আৰু যদি ভাল পায় লাইক কৰি শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যেনেকৈ আপোনালোকে ভিডিঅ'বোৰ বিচাৰে তেনেকৈ মই দিব নোৱাৰোঁ কাৰণ মানে ভিডিঅ'ৰ এডিটিংটো মই ভালকৈ নাজানো মানে যেনেকৈ বনাওঁ তেনেকৈ দি দিওঁ আপোনালোকে যদি বেয়া নাপায় মোৰ ভিডিঅ'টো আপোনালোকে চাব শেষলৈ আৰু চাই ক'ব কেনেকুৱা পালে আমাৰ এইজনী লিপষ্টিক কিবা এটা কোৱা তোমাৰ নামটো নাম ক'বলৈও লাজ লাগে দে আৰু এইফালে মই বনাই আছোঁ এতিয়া ব্ৰইলাৰ মাংস বনাই আছোঁ ভাইটি ভাগৰ লগৰ ল'ৰা আহিছে আৰু তাই ৱাইফ আহিছে আৰু সেইকাৰণে তেহেঁতৰ কাৰণে মাক অলপ সহায় কৰি দিছোঁ আৰু সেয়া বনাই লওঁ এইফালে মই মাংস বনাই আছোঁ আৰু এতিয়া বনাই লওঁ আপোনালোকক দেখাই থাকিম আপোনালোকে চাই দিব ভিডিঅ'টো হেল্ল' কালি ভিডিঅ' বনোৱা নহ'ল পাছৰ আজি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু মই এতিয়া গা ধুই মেলি আহিলোঁ ছোৱালীক খুৱাই ল'লোঁ আৰু ছোৱালী ৰাতিপুৱাৰ পৰা আজি 4:30 উঠিলে ময়ো তাৰ লগতে উঠি গ'লোঁ আৰু এতিয়া মই বনাই আছোঁ গাহৰি মাংস আপোনালোকক দেখাই দিম আপোনালোকে চাই দিব আৰু এইফালে মই বনাই আছোঁ গাহৰি আৰু এতিয়া মই খাবলৈ বাঢ়ি লৈছোঁ আৰু এতিয়া খাই লওঁ ভাতকেইটা আৰু আপোনালোকক দেখাই থাকিম কি কৰোঁ আৰু এয়া মই লগত লৈ লৈছোঁ কচু মোৰ বহুত ভাল পাওঁ খাই মোৰ এইটো ফেভৰেট হয় কালি ভাত খাই আজৰি হৈ ভিডিঅ' কৰিবলৈ অলপো মন নগ'ল আৰু এতিয়া কি কৰিম আপোনালোকক দেখাই থাকিম আৰু ভাত খাবলৈ কি বনাওঁ আপোনালোকক দেখাই থাকিম আপোনালোকে চাই দিব মোৰ ভিডিঅ'টো আৰু এতিয়া মই বনাবলৈ লৈছোঁ চুজিৰ লাডু মায়ে ৰাতিপুৱাই নাৰিকলখিনি ৰুকি থৈছিলে আৰু এতিয়া বনাই লওঁ এয়া চুজিখিনি অলপ ঘিউ দি ভাজি ল'লোঁ আৰু এয়া মই চুজি লৈছোঁ আধা কেজি আৰু এয়া নাৰিকল লৈছোঁ মই 4টা আৰু চেনি লৈছোঁ আধা কেজিতকৈ অলপ কম আৰু এইখিনি মই যেতিয়ালৈকে চেনিটো গলি নাযায় তেতিয়ালৈকে মই লৰাই থাকিম আৰু যেতিয়া চেনিটো গলি অলপ আঠা ভাৱ আহিব মানে আঠা লাগিব তেতিয়াই মই এইটো গেছটো অফ কৰি চুজিখিনি দি দিম অলপ আঠা আহিছে আৰু অলপ মই ভাজি লওঁ আৰু ভালকৈ অলপ আৰু এতিয়া মই লৈ লৈছোঁ অন্নপূৰ্ণ ঘি আৰু এতিয়া চাই লওঁ আঠাটো আহিছে নাই এয়া আহিছে আঠা অলপ আঠা হৈছে আৰু মই ইয়াতে এতিয়া চুজিখিনি ঢালি দিম
এইখিনিয়ে দিম। ইফালে এয়া হৈ গ'ল। চুজি লাডু বনালোঁ আৰু এতিয়া চুজি লাডু বনাই হোৱাৰ পিছত এতিয়া লৈছোঁ লোকেল মুৰ্গী আৰু এইফালে পিঁয়াজ দি থৈছোঁ। আৰু এইফালে মই পিঁয়াজ আৰু ৰচুন আদা দি ভাজি লৈছোঁ। আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিম। আৰু এতিয়া বনাই থাকিম, আপোনালোকে চাই দিব মোৰ ভিডিঅ'টো। আৰু এতিয়া মই ইয়াতে দি দিম মাংসখিনি। আৰু এতিয়া মই এয়া লৰাই লওঁ। আৰু মই এতিয়া ঢাকন লগাই দিম। কাইলৈ ঘৰলৈ যামগৈ কাৰণে মায়ে ওচৰৰ আইতা এজনীৰ ঘৰৰ পৰা আনিলে মুৰ্গীটো। মানে ময়ো কৈছিলোঁ মা বোলো বহুত দিন মুৰ্গী খোৱা নাই, মুৰ্গী আনিব বুলি কৈছিলোঁ, সেইকাৰণে মায়ে মুৰ্গী আনিলে। আৰু এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ। আৰু এইফালে লোকেল চিকেন এয়া জোল কৰিলোঁ। আৰু এইফালে মাছ আলু দি বনাই দিলোঁ। আৰু এতিয়া খাই লওঁ আপোনালোক। এয়া ভাত বাঢ়ি লৈছোঁ আৰু এইফালে সকলোলৈকে বাঢ়ি ল'লোঁ মাংসৰ বাতি। আৰু আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।